हेलो फ्रेंड्स नमस्कार एंड वेलकम माय यूट्यूब चैनल और आज बहुत दिन पिছত भिडिओ बनाई आसो कारण बहुत दिन मैं बाहर आसिलो घर नासिलो और कन्टेन्ट बहुत आसिल किन्तु भिडिओ बनाब पारा नासिलो कारण मोर केमेरा आगत कथा कब अलप लाज लागि दियकसुन नतुन नतुन यूट्यूबार जेतु और आज हेकाने नतुन माल एटा লৈ आइसो और এই মালটো হল आज मिनिमाम एक माह माने हल आहा किन्तु मैं बनाब पारा नासिलो भिडिओ কৈছে बाहर आसिलो और जिसकल नतुन यूट्यूबार बा नतुनके यूट्यूब खुलिम बुली भाबी आछे तेनेकुवा जदि कोनोबाई चाइ आछे तेनहले भिडिओটো लास्टলৈके चाबा कारण मैं এই मालটো আগতো দুই তিনটা লৈছো লৈ পেলাই बहुत पस्ताइছো और फाइनली एटु লৈছো एटु दि ভাল হ'ব आपलोके भिडिओটো চাই থাকক শেষলৈকে তেনহলে বলক भिडिओটো आरम्भ करो। तो এইখিনিতে আৰু এটা সৰু কথা কইলো যেহেতু এতিয়া কৰোনাৰ বহুত বেছি উলাই আছে তো সকলোৱে মাস্ক ব্যৱহাৰ কৰক আৰু মই এটা ভিডিও বনাই থাকাৰ কাৰণে মাস্ক ব্যৱহাৰ কৰা নাই আৰু মই ইয়াত অকলে আছো অকলে আইছো তো সেইভাবে সকলোৱে মাস্ক ব্যৱহাৰ কৰক আৰু মই মাস্ক ব্যৱহাৰ কৰিম। তো এইটোৱে হৈছে মেইন বস্তুটো আৰু এইটো দেখিছেনে ইয়াত খোলা আছে মানে এই জাস্ট মই ইয়াৰ আগত এবাৰ আনবক্সিং কৰিলো तो माने कैमेरा तो ऑफ हो आছিলে মই গমে না পাও কি হ'ব এটা বাদ দিয়ক আৰু আকৌ এবাৰ খুলি দেখাই দিছো তো এনি টাইম গল দিয়ক মোৰ তো এইটো মেইন বস্তুটো তো এডাল ট্ৰাইপড ইয়াৰ ভিতৰটো খুলি দিও ৰব আৰু ইয়াত ফাৰ্ষ্টত আছে এটা কিবা বল দেখাই আছো আৰু এটা সৰু নট और এইটো मोबाइल होल्डर और इतना उलाई आसो मेन मालटो तो এইটো हल मेन ट्राइपड डाल और यात इतना लगाब লাগিব এইটো ইয়াত ঘুৰাই ঘুৰাই लगाब লাগিব किन्तु সদায় ट्राइपड ললে এই বস্তুটো থাকা চাই লব যদি ডাইৰেক্ট এই হোল্ডাৰ এনেকে থাকা লয় ইয়াক ঘুৰাব নোৱাৰিব এই মালটো যদি থাকে 360 ডিগ্ৰী এই বস্তুটো ঘুৰাব পাৰিব তো এতিয়া মই লগাই দিও ইয়াত লাগি গল আৰু এই নটটো এই জায়গাটোত লগাব লাগিব ইয়াত এইটো লগাই দিলো আৰু এই হোল্ডাৰটো দেখিছেনে ইয়াত লগাই দিও লগাই দিলো এডাল ট্ৰাইপড হৈ গল আৰু এই ট্ৰাইপড ডালৰ মানে দীঘলটো আছে 11.8 ইঞ্চি তো দীঘল আছে আৰু কমপ্লিট হৈ গল আৰু দেখিছে ইফালে 360 ডিগ্ৰী रोटेट কৰিব পাৰিব তো ভাল ট্ৰাইপড আৰু ওয়েটও আছে আৰু এইডাল ট্ৰাইপডৰ নাম হৈছে অক্টোপাস ট্ৰাইপড আৰু तो এটো এনেকে থাকিলে মানে ডাঙৰ নহয় যদি এটো ঘুৰাই দিয়া যায় তেতিয়া হলে ইয়াক ডাঙৰ কৰি যত্তো তেনেকে ৰাখি পেলে আপুনি ভিডিও কৰিব পাৰে তো এটো আপুনি ফেলে ঘুৰাই লব পাৰে তো এনেকে ভিডিও কৰিব পাৰিব তো এইডালে ট্ৰাইপড আৰু মই কিয় পস্তাইছিলো এটা কৈ আছো শুনক মই যে আপোনালোকক কৈছিলো যে মই পস্তাইছো তো পস্তাৰ কাৰণটো হল এইটো চাওক এই মালটো যে দেখিছে এই মালটো ভাঙি যায় অলপমান পইচা বেছি যাব কিন্তু অলপ ভাল কোৱালিটিৰ লওক তো এইটো ইয়াত আছিল এইটো ভাঙি গল তো এইটো গল তো পেলাই দিও আৰু এইটো যে দেখিছে এইটোও ভাঙি গল তো সেম দুটাৰে প্ৰবলেম সেম আৰু সেই কাৰণে সদায় ভাল লওক অলপ দামটো বেছি হ'ব 100-150 টকা বেছি হয় বা 200 টকা কবাত বেছি হয় কিন্তু এনেকুৱা এডাল ট্ৰাইপড লওক আৰু এইডালৰ নাম অক্টোপাস এইটো কাৰণে যে এইডাল যেনেকে তেনেকে আপুনি ভিডিও কৰিব পাৰিব আৰু সম্পূৰ্ণ বেকাবেকি কৰিব পাৰিব তো যেনেকে ইচ্ছা তেনেকে পুৰা যেনেকে ইচ্ছা তেনেকে ভিডিও কৰিব পাৰিব তো এইটো এনেকুৱাই তো লওক এইডাল ট্ৰাইপড যদি ল'ব বিচাৰে ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা ল'ব পাৰে
আৰু মই যে কৈছিলোঁ আপোনালোকক 13,000 টকা মোৰ লছ কৰি দিছে। তো দেখিছেনে এইটো আমাক বিশেষলি মোবাইল দৰকাৰ হয়, আমাক কেমেৰাটো বেছি লাগে কাৰণ ইউটিউবত ভিডিঅ' বনাই থাকোঁ কেমেৰাটো লাগে, কিন্তু এই কেমেৰাটো দেখিছেনে এই ট্ৰাইপডডালত লগাওঁতে এইডাল ট্ৰাইপডত লগাওঁতে মানে পৰি গৈছে, ভাঙি পেলাই বাইকৰ পৰা পৰি কেমেৰা চব ভাঙি গ'ল। তো এতিয়া 13,000 টকা লছ। এই মোবাইলটোৰ দাম 13,000, চেমচাঙৰ হয়। তো এইটো লছ, এইটো গ'ল মানে গ'ল আৰু। তো ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট সকলো মানে যি অপশ্যন থাকে সকলোখিনি কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইমানে, আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম।